শিক্ষকে পথ দেখুৱাই আমাৰ জীৱনৰ আধাৰ দীপ জ্বলায়। তেওঁলোকৰ মৰম আৰু জ্ঞান আমাৰ জীৱনৰ মহামূল্য সম্পদ। আজিৰ দিনটোত সেই অসীম ত্যাগৰ কৃতজ্ঞতা জনোৱাৰ দিন। শ্ৰদ্ধাৰ শিক্ষকবৃন্দ, আপোনালোকক মোৰ অন্তৰৰ গভীৰ প্ৰণাম। লেটছ গো। সন্মানিত অধ্যক্ষ মহাশয়, মাননীয় শিক্ষক শিক্ষিকা বৃন্দ আৰু মোৰ প্ৰিয় সহপাঠী বৃন্দ, আজি আমি সকলোৰে মাজত এটি বিশেষ দিন পালন কৰিবলৈ একত্ৰিত হৈছোঁ, শিক্ষক দিৱস। প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখে আমি এই দিনটো উদযাপন কৰোঁ। ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি তথা বিশিষ্ট দাৰ্শনিক ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ মহাশয়ৰ জন্মদিনৰ সহযোগত শিক্ষক মানে কেৱল পঢ়ুৱা ব্যক্তিয়ে নহয়, তেওঁলোক আমাৰ জীৱনৰ পথ প্ৰদৰ্শক, অনুপ্ৰেৰণা আৰু নৈতিক দিহা দিয়া এজন পৃথিকৃত। আমাৰ পিতামাতাই যিদৰে জন্ম দিয়ে, শিক্ষকে সেই সমাজক অৰ্থবহ কৰি তোলে। আমাৰ জীৱনৰ প্ৰত্যেক সফলতাৰ পিছত শিক্ষকৰ অৱদান থাকে। তেওঁলোকে কেৱল পাঠ্যপুথিৰ জ্ঞানেই নহয়, জীৱনৰ মূল্যৱান সৎ পথ আগবাঢ়িবলৈ সাহস আৰু জীৱনৰ সংগ্ৰামত জয় লাভৰ মানসিকতা শিকায়। এজন সঁচা শিক্ষকে এজন মালী যেনে, যিয়ে তেখেতৰ শিক্ষাৰ্থীক ফুলৰীয়া ফুলৰ দৰে যত্নৰে গঢ়ি তোলে, যাতে এই ফুল ভৱিষ্যতে উদ্যানৰ সুগন্ধি ছটিয়াব পাৰে। শিক্ষক দিৱস আমাৰ বাবে কেৱল এটা উদযাপনেই নহয়, ই এটা কৃতজ্ঞতাৰ প্ৰদৰ্শন। আমি এই সুযোগ আমাৰ সকলো শিক্ষক শিক্ষিকাৰ প্ৰতি গভীৰ কৃতজ্ঞতা জনাওঁ। আপুনি সকলো ধৈৰ্য, স্নেহ আৰু ত্যাগৰ ফলে আমাৰ আগবাঢ়ি যাব পাৰিব আৰু স্বপ্ন পূৰণৰ দিশে আগবাঢ়িছোঁ। অন্তত আমি এটাই প্ৰতিশ্ৰুতি দিওঁ, আমি আপোনালোকক শিক্ষা, উপদেশ আৰু মূল্যবোধৰ জীৱনৰ প্ৰতিটো পৰ্যায় পালন কৰি আগবাঢ়িম। আপোনালোকক আমাৰ অনুপ্ৰেৰণা আৰু আমাৰ জীৱনৰ সত্য পথ প্ৰদৰ্শক। ধন্যবাদ।